নীরেন্দ্রনাথ চক্ৰৱৰ্তীৰ উলংগ ৰজা। সকলোৱে চাই আছে যে ৰজা উলংগ, সকলোৱে চাই আছে যে ৰজা উলংগ, তথাপিও সকলোৱে হাত চাপৰি বজাইছে। সকলোৱে চিঞৰি চিঞৰি ক'লে, ভাল কৰিলে, চাব্বাছ চাব্বাছ। কাৰোবাৰ মনত সংস্কাৰ, আন কাৰোবাৰ আনৰ প্ৰতি ভয়। কোনোবাই তেওঁলোকৰ বুদ্ধি আনৰ ওচৰত বন্ধকত ৰাখিছে। কিছুমান পৰান্নভোজী, কিছুমান লোভী, কিছুমান কিবা পাৰ্টি উম্মেদাৰ প্ৰবঞ্চক। কোনোবাই ভাবিছে ৰাজবস্ত্ৰ অতি সূক্ষ্ম, চকুত নপৰে। তথাপি আছে অন্তত কিছু থকাটো অসম্ভৱ নহয়। কাহানীটো সকলোৱে জানে, কিন্তু গল্পৰ ভিতৰত প্ৰশস্তি বাক্য উচ্চাৰণ, কিছু আপাতমস্তক ভায়াতুৰ সন্নিবাস বা নিৰ্বোধ চাটুকাৰ নাছিল। এজন শিশু আছিল, সত্যবাদী সৰল সাহসী এজন শিশু। গল্পৰ ৰজা বাস্তৱৰ ৰাজহুৱা পথত নামি আহিছে। খন্তেকৰ বাবে আকৌ হাত চাপৰি দিছে তখমৎকাৰীসকলৰ ভিৰ। কিন্তু ভিৰৰ মাজত কতো শিশুজনক দেখা নাই। শিশুজন কলৈ গ'ল? কোনোবাই পাহাৰৰ গোপন গুহাত এটাত কৰবাত লুকাই ৰাখিছে নেকি? নে তেওঁ শিল ঘাঁহ মাটিৰ লগত খেলা ধূলা কৰি টোপনিত লালকাল হৈছে? ক'ত গৈছে শিশুজন? কোনো দূৰৰ নিৰ্জন নৈৰ পাৰত বা কোনোবা প্ৰান্তৰ গছৰ ছাঁ? যোৱা শিশুজনক যেনেকৈ হওক বিচাৰি আনক। সি আহি আকৌ উলংগ ৰজাৰ সন্মুখত নিৰ্ভয়ে থিয় হওক। সি আহি আকৌ হাত চাপৰি ঊৰ্ধ্বত উচ্চ স্বৰে সোধক, ৰজা তোমাৰ সাজ পোছাক ক'ত? কিয় তুমি উলংগ? সকলোৱে হাত চাপৰি বজাইছে কিয়?